ছাৰ দেখোন অ' ছাৰ দেখোন কওকচোন ছাৰ ক্লাছ হৈ আছে অনলাইন ছাৰ কৰিছোঁ ছাৰ 3টা ল'ৰা এতিয়ালৈকে ক্লাছটো কৰা নাইচোন ছাৰ ঠিক আছে মই ফোন কৰিছোঁ ছাৰ ঠিক আছে এই 3টা ষ্টুডেণ্টৰ নাম কি আছিলে বাৰু দীপজ্যোতি তাহলে ফোন এটা কৰোঁ ঠিক আছে নেকি বহুত ভাল ঠিক ৰবা দেই ছাৰে ফোন কৰিছে হেল্ল' ছাৰ কওকচোন দীপজ্যোতি তই অথনিৰ পৰা কাৰ লগত ইমান বিজি হৈ আছিলি আৰু তহঁতকতো মই হোৱাটছআপৰ গ্ৰুপত অনলাইন ক্লাছ কৰিব কৈছিলো ক্লাছটোতো তহঁতি নকৰ কিন্তু এছাইনমেণ্টবোৰতো জমা দিব পাৰ ছাৰ কিনো কম একদম আনে বেয়া জ্বৰ হৈ আছে ছাৰ কিনো কম কৰোণাই পাইছে নেকি হৈ আছে ছাৰ আপুনি যে কল যে কৰিছিলে মোক যে বিজি যে পাইছিলে ছাৰ মই বেলেগৰ লগত কথা পতা নাছিলে নাৰ্ছ বাইদেৱে বেজি ল'বলৈ মাতি আছিলে আকৌ ছাৰ মই আপোনাৰ এছাইনমেণ্টখিনি জমা দি দিম বাৰু ছাৰ বেমাৰটো ভাল হৈ বহুত কিবা কিবি হৈ আছে ছাৰ হ'ব এতিয়া ছাৰ ৰাখিছোঁ দেই মই একদম কথা চথা পাতিব পৰা নাই হেল্ল' কোৱা এতিয়া এই ছাৰ এজনে কামৰ ছাৰ এজনে ফোন কৰিছিলে এই কিবা জমা চমা দি কৰিব লাগে হ'ব দে সেইবোৰ বাদ কোৱা এইবোৰ ল'ৰা ফোনেই কাটি দিলে কি যে ল'ৰা পঢ়িব মন নাই এই 2 নম্বৰটোলৈ লগাই চাই মনদীপ নেকি তাৰলৈ ফোনটো কৰি চাচোন মনদীপ তোমাকতো মই অনলাইন ক্লাছ কৰি আছো তুমিতো ক্লাছবোৰ কৰা নাই চাগে দেই তুমি আৰু এছাইনমেণ্টটো জমা দিয়া নাই কিয় দিয়া নাই বাৰু কোৱাচোন ছাৰ নকব আপুনি কালি আমাৰ যি যাকে বতাহ ধুমুহা দিছে ছাৰ কাৰেণ্ট লাইট মানে কাৰেণ্ট নাইকিয়া হৈ গ'ল নহয় কালি বতাহ ধুমুহা যাক দিয়াৰ পিছৰ পৰাই কাৰেণ্ট নাই আমাৰ ইয়াত সেইকাৰণে মই এতিয়া আৰু শুই আছো ছাৰ বহিবই পৰা নাই মোবাইলটো এনেই থৈ দিছো ছাৰ তই যে কলি বতাহ ধুমুহা দিছে বুলি তোৰ ঘৰৰ পৰা মোৰ ঘৰলেতো 1 কিলোমিটাৰ মানো নহব চাগে মইচোন একো বতাহ বৰষুণ দিয়া কথা গমেই নাপাওঁ ছাৰ নকব বতাহ ধুমুহাও ভেজাল হ'ল আজিকালি ছাৰ জেগা চাইহে দিছে পাই আপোনালোকৰ সেইপিনেতো নাই দিয়া বুলি ময়ো গম পাইছো আমাৰ এইডোখৰ নকব যিহে বতাহ ধুমুহা বাহিৰত থকাহেঁতেন কিজানি মোকে উৰুৱাই দিলেহেঁতেন হয় ছাৰ হয় ছাৰ অফে হ'ব এতিয়া মোবাইল মোৰ ছাৰ হয় এতিয়া অফে হ'লেই চাগে ছাৰ পঢ়ি শুনিনো কেইটা ডাঙৰ মানুহ হৈছো এনেই একো কামো কৰি থাকিব ফোনটোকে কাটি দিলে কিমান যে মিছা কথা কব পাৰে দেই এইবোৰ ল'ৰা আৰু উন্নতি নাই আৰু এটালে ফোন কৰিব আছে এইটো মস্ত ধুৰন্ধৰ নহয় ল'ৰা তাৰ নামটো কি আছিলে বিকি ন ফোনটো কৰো হেল্ল' ছাৰ হেল্ল' তয়ো চাগে অনলাইনত ক্লাছ আৰু এছাইনমেণ্ট জমা দিয়া নাই মোক কিয় দিয়া নাই বাৰু ছাৰ কি যে কব মোৰ এণ্ড্ৰইড মোবাইলে তোৰচোন এইটো নম্বৰত হোৱাটছআপ আছে বুলি দেখাইছে ছাৰ এইটো নম্বৰত মোৰ হোৱাটছআপ নাই দেউতাই খুলি থৈছে ডিপিখনচোন তোৰ ভাগৰে ইয়াত দিয়া আছে ছাৰ এইখন মোৰ দেউতাৰ হ'ব দে তহঁতি আৰু ক্লাছ কৰিবি সেইটো মোৰ সন্দেহ হৈ গৈছে তহঁতৰ 3টা নিচিনা এই ধুৰন্ধৰ নাথাকে মানুহ আৰু
ছাৰ মই লকডাউন খুলিলে মোবাইলটো কিনিম আৰু এছাইনমেণ্টো জমা দিম। আৰু কি তই লকডাউন খোলাৰ পাছত মোবাইল কিন? বাদ দে থ। লকডাউন খোলাৰ পাছত ময়ে ক্লাছ কৰিম। ক্লাছত ভালকে তহঁতক 3টা এহেকা দিম। বৰদম দিলে পাই। লকডাউনৰ সময়ত এটা ভিডিঅ' বনালো, তো আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। যদি ভিডিঅ'টো ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু যদি আপুনি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।